এক বিগ ব্ৰেকিং নিউজ। শিৱসাগৰৰ দিচাং দলঙৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দপদপকৈ জ্বলি যাত্ৰীবাহী বাছত থকা ৩৫গৰাকী যাত্ৰীৰ কথামপি প্ৰাণ ৰক্ষা। যান্ত্ৰিক বিজুতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে। ডিব্ৰুগড়ৰ পৰা গোলাঘাট অভিমুখী AS05C6564 নম্বৰৰ কনকজ্যোতি নামৰ বাছখন জ্বলি ভস্মীভূত হয়। বিগ ব্ৰেকিং নিউজ। শিৱসাগৰৰ দিচাং দলঙৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দপদপকৈ জ্বলি যাত্ৰীবাহী বাছত থকা ৩৫গৰাকী যাত্ৰীৰ কথামপি প্ৰাণ ৰক্ষা। যান্ত্ৰিক বিজুতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে। কিবোৰ খুলি দিলে তাৰপিছত আকৌ বাছখন চলাই আহিলে আৰু এইডোখৰত মানে আপোনাৰ ৱাৰ্ণিং দিবলৈ একো নহ'ল। জাষ্ট চবেই মুঠতে দুৱাৰ খিৰিকী যোনে যেনেকৈ য'ত পাৰিছে ভাঙিছে আৰু ওলাই জঁপিয়াই দিছে। তাত তোমালোকৰ বয় বস্তু কিবা আছিলে, মোৰ লেপটপ আছিলে, মোৰ ডকুমেণ্টছখিনি আছিলে, কাপোৰ চাপোৰ বা সেইবোৰ নাই ধৰা, কিন্তু মোৰ মেইনকৈ ডকুমেণ্টছ আৰু লেপটপ আছিলে। চবেই অকণমানকৈ দুখ পাইছে। মানে ইঞ্জিনৰ চাইডৰ পৰা জুই পৰা ইঞ্জিনৰ পৰা জুই ওলাইছে।